নমস্কাৰ ষ্টাডি ৱেল ইউটিউব চেনেলটোলৈ আপোনালোকৰ স্বাগতম জনাইছোঁ আৰু আজি আমি আধুনিক ভাৰতৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ টপিক ভাৰতত ইউৰোপীয়সকলৰ আগমন এই টপিকটো আলোচনা কৰিম আৰু আজি আমি ইয়াত আলোচনা কৰিম পৰ্তুগীজসকলৰ বিষয়ে অৰ্থাৎ পৰ্তুগীজসকল ভাৰতলৈ কেনেদৰে আহিছিল আৰু কেনেদৰে তেওঁলোকে নিজৰ বেহা বেপাৰ ইয়াত বিস্তাৰ কৰিছিল। তেন্তে বলক কোনো দেৰি নকৰাকৈ আজিৰ এই ভিডিঅ'খন আৰম্ভ কৰোঁ। 1453 চনত তুৰ্কীসকলে কনষ্টাণ্টিনোপল অধিকাৰ কৰাৰ ফলত ভাৰত আৰু ইউৰোপৰ মাজত বাণিজ্য পথ বন্ধ হৈ যায়। অৰ্থাৎ ভাৰত আৰু ইউৰোপৰ মাজত প্ৰাচীন আৰু মধ্যযুগত স্থলমাৰ্গৰ যোগেদি বেহা বেপাৰ হৈছিল। কিন্তু 1453 চনত তুৰ্কীসকলে যেতিয়া কনষ্টাণ্টিনোপল দখল কৰে তেতিয়াৰ পৰা ভাৰত আৰু ইউৰোপৰ মাজত হোৱা এই বেহা বেপাৰটো অলপ কমি যায়, যাৰ পিছত ইউৰোপীয় লোকসকলে ভাৰতলৈ অহা সমুদ্ৰী পথৰ আৱিষ্কাৰ কৰিবলৈ উৎসাহিত হয় আৰু এই সমুদ্ৰী পথ আৱিষ্কাৰ কৰিবৰ কাৰণেই 1492 চনত কলম্বাছ নামৰ এজন নাবিকে ভাৰত আৱিষ্কাৰ কৰিবলৈ যাওঁতে আমেৰিকা আৱিষ্কাৰ কৰে। অৰ্থাৎ এই মেপটো আপোনালোকে চাই আছে, এই মেপ ইয়াত যিটো এটা এৰো দিয়া আছে, এই এৰোৰ পৰা কলম্বাছ নামৰ এজন নাবিকে ভাৰত বিচাৰিবলৈ যাওঁতে তেওঁ পশ্চিম দিশত গৈ আমেৰিকা আৱিষ্কাৰ কৰি দিছিল। আৰু ইয়াৰ আগতে 1483 চনত পৰ্তুগল নাবিক এজন বাৰ্থলোমেউজ নামৰ আফ্ৰিকাত কেপ অফ গুড হোপ নামৰ দ্বীপৰ আৱিষ্কাৰ কৰিছিল। অৰ্থাৎ তেওঁ ভাৰত বিচাৰিবলৈ কৈছিল, কিন্তু আফ্ৰিকাৰ এই যিটো দ্বীপত তেওঁ আহি পাইছিল তাৰ পৰা তেওঁ ক'লে যে ভাৰত এইফালে নাই। ইয়াৰ পিছত 1498 চনত পৰ্তুগীজ নাবিক ভাস্কো ডা গামাই ভাৰতৰ কলিকতা বন্দৰত উপস্থিত হৈ ভাৰত আৰু ইউৰোপৰ মাজত সমুদ্ৰী পথ আৱিষ্কাৰ কৰি দিয়ে। আৰু যিহেতু এই পৰ্তুগীজসকল ব্যৱসায়ৰ উদ্দেশ্যেৰে আহিছিল, এওঁলোকৰ কোম্পানীৰ নাম আছিল ইষ্ট দ্য ইণ্ডিয়া। এইটো ইম্পৰ্টেণ্ট, এইটো এক্সামত কেইবাবাৰো সোধা গৈছে। ইয়াৰ পিছত 1500 চনত কেব্ৰালৰ নেতৃত্বত পৰ্তুগীজসকল আকৌ ভাৰত আহে আৰু আগৰ দৰে বহু মছলা তথা অন্য সামগ্ৰী লৈ যায়। অৰ্থাৎ যেতিয়া ভাস্কো ডা গামা প্ৰথমবাৰ ভাৰতলৈ আহিছিলে তেতিয়া তেওঁ ভাৰতৰ পৰা বহু ধৰণৰ মছলা আদি বিভিন্ন পণ্য সামগ্ৰী লৈ ইউৰোপলৈ গৈছিলে। আৰু কোৱা হয় যে ভাস্কো ডা গামাই যেতিয়া ইউৰোপলৈ গৈ ভাৰতৰ পৰা লৈ যোৱা মছলাখিনি বিক্ৰী কৰিছিল তেতিয়া তেওঁ সেই মছলাসমূহ 60 গুণ বেছি দামত বিক্ৰী কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত কেব্ৰালৰ নেতৃত্বত 1500 চনত আকৌ পৰ্তুগীজসকল আহে আৰু ভাৰতৰ পৰা আগৰ দৰে মছলা তথা অন্য সামগ্ৰীসমূহ লৈ যায়। ইয়াৰ পিছত 1502 চনত ভাস্কো ডা গামা আকৌ ভাৰত আহে আৰু ভাৰতৰ কোচিনত বাণিজ্যিক কুঠি নিৰ্মাণ কৰে। অৰ্থাৎ 1498 চনত ভাস্কো ডা গামা এবাৰ আহিছিলেই, ইয়াৰ পিছত 1502 চনত আকৌ এবাৰ আহিলে আৰু তেওঁ কোচিনত এটা বাণিজ্যিক কুঠি নিৰ্মাণ কৰে। কোচিন ক'ত আছে আপুনি এই মেপত চাব পাৰে। ইয়াৰ পিছত 1505 চনত পৰ্তুগীজ চৰকাৰে ভাৰতত থকা নিজৰ বাণিজ্যিক কুঠি তথা কুঠিসমূহৰ সুৰক্ষা তথা নিৰীক্ষণৰ বাবে ভাইচৰয় নিযুক্ত কৰি ভাৰতলৈ পঠায়। অৰ্থাৎ পৰ্তুগীজ চৰকাৰে কি কৰে যে তেওঁলোকৰ ব্যৱসায় বৃদ্ধি হোৱা দেখি পৰ্তুগীজ চৰকাৰে ভাৰতত থকা নিজৰ বাণিজ্যিক কুঠি তথা নিজৰ বনুৱাসকলৰ ওপৰত নিৰীক্ষণৰ কাৰণে এটা ভাইচৰয় নিযুক্ত কৰি ভাৰতলৈ পঠায়। আৰু এই ভাইচৰয়জন প্ৰথম কোন আছিল? আলমিডা। তেন্তে আমি পঢ়োঁ প্ৰথমটো আলমিডাৰ বিষয়। আলমিডাৰ বিষয়ে আমি দুইটা গুৰুত্বপূৰ্ণ পইণ্ট চাম। এওঁ প্ৰথম ভাইচৰয় আছিল। অৰ্থাৎ পৰ্তুগীজসকলৰ প্ৰথম ভাইচৰয় কোন আছিল বুলি যদি আপোনাক সোধে তেন্তে হৈ যাব আলমিডা। এওঁ কি কৰিছিল? এওঁ কোচিন আৰু কৰ্ণাৰত বাণিজ্যিক ঘাটি নিৰ্মাণ কৰিছিল। অৰ্থাৎ কোচিন আৰু কৰ্ণাৰত যিটো ইয়াত আছে মেপত, তেওঁ কি কৰিছিল? এইবিলাক ঠাইত এটা বাণিজ্যিক ঘাটি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। আলমিডাৰ পিছত আলবুকৰ্ক ভাইচৰয় হয় আৰু এওঁৰ ৰাজত্বকাল আপুনি চাব পাৰে 1509 পৰা 1515লৈকে এওঁ ভাইচৰয় আছিল। এওঁ আছিল পৰ্তুগীজসকলৰ প্ৰকৃত সংস্থাপক। অৰ্থাৎ পৰ্তুগীজসকলৰ প্ৰকৃত সংস্থাপক বুলি আপোনাক কোন বুলি সোধে যদি তেন্তে হৈ যাব আলবুকৰ্ক। এওঁ 1510 চনত বিজাপুৰ অধীন গোৱা অধিকাৰ কৰে। অৰ্থাৎ বিজাপুৰ চুলতানৰ পৰা যিটো গোৱা আছিল সেই গোৱাটো তেওঁ অধিকাৰ কৰি লয়। ভাৰতত পৰ্তুগীজসকলৰ জনসংখ্যা বৃদ্ধিৰ বাবে তেওঁ পৰ্তুগীজসকলক ভাৰতীয় নাৰী বিয়া কৰাৰ বাবে উৎসাহ যোগাইছিল। অৰ্থাৎ তেওঁ কি কৰিছিল যে এই পৰ্তুগীজসকল যিবিলাক আছিল ভাৰতত তেওঁলোকক উৎসাহ যোগাইছিল যে নিজৰ জনসংখ্যা বৃদ্ধিৰ বাবে তোমালোকে কি কৰিব লাগিব? ভাৰতীয় নাৰী বিয়া কৰিব লাগিব। আৰু এই কামত তেওঁ
কিছু পৰিমাণে সক্ষম হৈছিল। তেওঁলোকে কি কৰি দিছিল, এটা সতী প্ৰথা নিজৰ এলেকাত বন্ধ কৰি দিছিল আৰু এই বিধৱা মহিলাসকলক তেওঁলোকে বিয়া কৰাইছিল। আৰু এই কামটো কৰি তেওঁলোকে বহু পৰিমাণে নিজৰ জনসংখ্যাটো এই এলেকাত বিস্তাৰ কৰিবলৈ সক্ষম হৈছিলে। ইয়াৰ পিছত আমি পঢ়িম নুনো দ্য কুনহা। ইয়াক আলবুকৰ্কৰ বাস্তৱিক উত্তৰাধিকাৰী বুলি কোৱা হয়। অৰ্থাৎ আলবুকৰ্কৰ পিছতো কিছুমান উত্তৰাধিকাৰী আছিলে, কিন্তু তেওঁলোক ইমান শক্তিশালী নাছিলে। নুনো দ্য কুনহাক এওঁক কি বুলি কোৱা হয়, বাস্তৱিক উত্তৰাধিকাৰী বুলি কোৱা হয়। এওঁ 1530 চনত গোৱাত নিজৰ ৰাজধানী পাতিছিল। অৰ্থাৎ যিটো গোৱাক আলবুকৰ্কে জিকিছিল, এই গোৱাক নুনো দ্য কুনহাই নিজৰ ৰাজধানী বনাই লৈছিল। তেওঁ মাদ্ৰাজৰ ওচৰত চেনেথম তথা বেংগলৰ হুগলীত পৰ্তুগীজ বস্তি স্থাপন কৰিবলৈ সক্ষম হৈছিলে। অৰ্থাৎ তেওঁ কিছুমান বস্তিও ভাৰতত স্থাপন কৰিছিলে। ইয়াৰ পিছত আমি চাম পৰ্তুগীজসকলৰ দেন। অৰ্থাৎ পৰ্তুগীজসকলে ভাৰতত কিছুমান ভাল কাম কৰিছিল সেই সময়ৰ বিষয়ে। ভাৰতত যিটো প্ৰেছ বুলি কোৱা হয়, অৰ্থাৎ ছপাখানা, এওঁলোকেই বনাইছিল। অৰ্থাৎ ভাৰতত প্ৰেছটোৰ স্থাপন কৰা কোন বুলি সুধিলে আপোনালোকে পৰ্তুগীজসকল বুলি ক'ব পাৰে। তম্বাকু খেতি তেওঁলোকে দক্ষিণ ভাৰতত কৰিছিল। অৰ্থাৎ দক্ষিণ ভাৰতত পোনপ্ৰথমবাৰৰ বাবে তম্বাকুৰ খেতি পৰ্তুগীজসকলেই কৰিছিল। অমিতা, মাটি কঁঠাল, লিচু, আলু, কাজু, বাদাম, কমলা, মিঠা আলু এওঁলোকৰ দেন। অৰ্থাৎ এইবিলাকৰ খেতিও তেওঁলোকে ভাৰতত বহু পৰিমাণে কৰিছিল। এতিয়া আমি চাম এই পৰ্তুগীজসকলৰ ভাৰতবৰ্ষৰ পৰা পতন কেনেকৈ হৈ গ'ল। আলবুকৰ্কৰ পিছত কোনো শক্তিশালী শাসনকৰ্তা নাছিল। তেওঁলোকে নিজৰ স্বাৰ্থৰ বাবে কাম কৰিছিল। অৰ্থাৎ আলবুকৰ্কৰ পিছত যিবিলাক শাসনকৰ্তা আছিলে, সেইসকলে নিজৰ স্বাৰ্থৰ কাৰণেহে কাম কৰিছিল আৰু নিজৰ স্বাৰ্থ দেখিয়ে তেওঁলোকে কাম কৰিছিল বাবে এওঁলোকৰ পতন হৈছিল বুলি আমি ক'ব পাৰোঁ। অখ্ৰীষ্টান ধৰ্মী লোকসকলৰ ওপৰত তেওঁলোকে নিৰ্যাতন চলাইছিল আৰু হিন্দু মন্দিৰসমূহ ধ্বংস কৰি পেলাইছিল। অৰ্থাৎ মানে কি হৈছিল, অখ্ৰীষ্টানসকল যিবিলাক আছিল হিন্দু মুছলিম, সেইসকলৰ ওপৰত তেওঁলোকে নিৰ্যাতন চলাইছিল আৰু তেওঁলোকৰ মন্দিৰ মছজিদসমূহ ধ্বংস কৰি পেলাই দিছিল। 1580 চনত পৰ্তুগাল স্পেইনৰ অন্তৰ্ভুক্ত হৈ যায় আৰু স্পেইন চৰকাৰে ভাৰতবৰ্ষৰ পৰ্তুগীজসকলৰ ওপৰত বেছি গুৰুত্ব দিয়া নাছিল। অৰ্থাৎ 1580 চনত কি হৈ গ'ল, এই পৰ্তুগাল যিটো আছিলে এইটো স্পেইনৰ অন্তৰ্ভুক্ত হৈ যায় আৰু স্পেইন চৰকাৰে কি কৰে, ভাৰতবৰ্ষৰ পৰ্তুগীজসকলৰ ওপৰত বেছি গুৰুত্ব দিয়া নাছিল। আৰু শেষত ইংৰাজ আৰু ওলন্দাজ বা ডাচসকল যেতিয়া ভাৰতবৰ্ষলৈ আহিলে, তেওঁলোকৰ অহাৰ পিছত এই পৰ্তুগীজসকল প্ৰায় ভাৰতবৰ্ষৰ পৰা নাইকিয়া হৈ যায়। ধন্যবাদ বন্ধু বান্ধৱীসকল, ভিডিঅ'খন সম্পূৰ্ণৰূপে চাবৰ বাবে। এনেদৰেই ছাপোৰ্ট কৰি থাকক। আমাৰ জলদিয়ে আমাৰ 100টা ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈ যাব আৰু আমাকো এটা মটিভেশ্যন আহিব। চেনেলটো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব এই ভিডিঅ'খন নিজৰ ফ্ৰেণ্ডসকলৰ ওপৰত। ধন্যবাদ।